হাই এভৰিৱান, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এটি হেঁপাহৰ ঘৰলৈ আৰু ইয়াতে থাকে আমাৰ মৰমৰ নীলিমা বাইটি। নীলিমা বাইটিৰ ঘৰত আহিছোঁ আৰু মই এতিয়া অকণমান দেখাই দিম ধুনীয়াকৈ গোটেই ঘৰটো। ইফালে বৰষুণ দি আছিল, সেইকাৰণে বাইটিয়ে কৈছে আগতে চাহ নাস্তাখিনিয়ে খাই লওঁ। বাইটিয়ে কিবা কিবি বহুত বনাই থৈ দিছে আৰু এয়া একেলগে সকলোৱে চাহ খাব বহিছোঁ। মই মানে সকলোবিলাক মেমৰি এনেকৈ ধৰি ৰাখোঁ আৰু কেমেৰাৰ মাধ্যমেৰে। আৰু এতিয়া মই দেখাইছোঁ ৰ'ব আপোনালোকক। বাইটিয়ে মানে এটা এটা কোণ ইমান ধুনীয়াকৈ সজাইছে, খুব মৰম লগা এটা মানে একদম আকৰ্ষণীয় ঘৰ হয়। প্ৰত্যেকটো বস্তুৱে খুব সুন্দৰ, একদম বাইটিৰ নিচিনাই, মানে তেওঁৰ নিচিনাই তেওঁৰ বস্তুবিলাকো খুব সুন্দৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। তেওঁ বহুত ব্যস্ত। আগতে তেওঁ স্কুলত কাম কৰিছিলে আৰু এতিয়া PhD কৰি আছে, কাৰণে স্কুলৰ কামটো বাদ দিছে। আৰু বৰ্তমান তেওঁ প্ৰতিবিম্ব লাইভ চেনেলটোৰ এডিটৰিয়েল হেড হিচাপে কাম কৰি আছে। চ' তেওঁ লিখা মেলাও কৰে আৰু এনেকৈ ইমান ধুনীয়াকৈ সুন্দৰ ঘৰখন ৰাখিছে, মোৰ মানে দেখিলেই ভাল লাগি যায়। আৰু এইফালে তেওঁ ইফালে বাৰাণ্ডাখনত চাওকচোন কিমান ধুনীয়াকৈ গছে পাতে। আৰু মই ভাবোঁ ঘৰ এখন ফুলনি অবিহনে তেনেই আধৰুৱা নহয়নে বাৰু? এয়া বাইটিয়েও এখন ধুনীয়া সৰু মৰম লগা ফুলনি ৰাখিছে ঘৰখনত, এনেকৈ পটবোৰ ওলমাই ৰাখিছে। যদিও ৰাতি হৈছে, মই অলপমান মানে ৰেকৰ্ডিং কৰিছোঁ আৰু খুব ভাল লাগিল দেখি। আৰু এই ৰুমটোৰ ফালেও বাৰু কেমেৰা ঘূৰাই দিলোঁ অকণমান। এইটো এটা ৰুম। এতিয়া আহিছোঁ এটি বিশেষ কোঠালৈ। হয়, এইটো নীলিমা বাইটিৰ ল'ৰা ইজাজ আহমেদৰ কোঠা। অতি দুখেৰে কওঁ যে তেওঁ আমাৰ মাজত নাই। আজি কিছু বছৰ আগতে এটি ৰোগত আক্ৰান্ত হৈ তেওঁ আমাক এৰি গুচি যায়। কিন্তু এগৰাকী মাতৃৰ বাবে তেওঁৰ সন্তানক বিদায় দিয়াটো জানো সহজ কথা কেতিয়াও নহয় জানো। আৰু বাইটিয়ে এইগৰাকী মৰমৰ বাবুক এনেদৰে স্মৃতিৰে জীয়াই ৰাখিছে। তেওঁৰ প্ৰত্যেকটো বস্তু এই কোঠাটোত সজাই ৰাখিছে। এইটো মানে নহয় সমাপ্তি, মৃত্যু দি যায় জীৱন জীৱাৰ প্ৰতিশ্ৰুতি, দি যায় এখন হেঁপাহৰ পৃথিৱী, য'ত থাকে তোমাৰ মোৰ স্মৃতিবোৰ উমলি। মা ইছ, কি যে হৃদয় বিদাৰক বাক্য, কি যে লিখনি। বাবুৰ প্ৰতিটো সৰু ডাঙৰ বস্তুৰে এনেকৈ সযতনাই কোঠাটোত ৰাখি বাইটিয়ে বাবুক ধৰি ৰাখিছে মৰমেৰে তেওঁৰ বুকুৰ মাজত স্মৃতি হিচাপে। তেওঁ ফুটবল খেলি ভাল পাইছিল, তেওঁ গীটাৰ বজাইছিল, হাৰমনিয়াম বজাইছিল। এয়া দেখিছেনে ফুটবলৰ লগত থকা টি-শ্বাৰ্টবোৰ পিন্ধি কিছুমান ফটো, সৰুৰে পৰা ডাঙৰ ফটোবিলাক কলেজ কৰি ৰাখি থোৱা হৈছে। এনেকৈ তেওঁৰ বিচনাখন একদম এনেকুৱা লাগে যেন তেওঁ আমাৰ মাজত সদায় আছে। ইয়াত তেওঁ ব্যৱহাৰ কৰা প্ৰত্যেকটো ফোনৰে বিভিন্ন ধৰণৰ মডেলবিলাক, কেমেৰা, পাৰফিউমছ, কছমেটিক্সবিলাক, প্ৰতিটো বস্তুৱে বাইটিয়ে ইমান মৰমেৰে ৰাখিছে, একদম দেখিলে মন প্ৰাণ ভৰি উঠে। জন্ম আৰু মৃত্যুটো আমাৰ হাতত নাই, এয়া যে বিধাতাৰ লিখন। আমি মাথো দোৱা কৰিছোঁ, বাবু তুমি য'তেই থাকা হাঁহি থাকা, আল্লাহে তোমাক জান্নাতুল ফিৰদৌছ নচিব কৰক। আৰু এই মই ভিডিঅ'টো কিয় শ্বেয়াৰ কৰিছোঁ জানে? বাইটিৰ জীৱনটো হ'ব পাৰে আমাৰ বহুতৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শ। কাৰণ মনত হেজাৰ বিষাদ ৰাখিও তেওঁ বহুতো সামাজিক কামত জড়িত হৈছে আৰু মুখত সদায় এমুকুৰা হাঁহিৰে জীৱনটো আগুৱাই নিছে। ইজাজ প্ৰডাকশ্যনৰ আণ্ডাৰত তেওঁ কেইটিমান অতি সুন্দৰ গীত প্ৰডিউচ কৰিছে, মিউজিক এলবাম, আৰু তাৰোপৰি এখন অতি সুন্দৰ হেণ্ডলুম বুটিক এখন তেওঁ চলাই আছে। ইয়াতে তেওঁ গাড়ী দিয়া মেখেলা চাদৰ, কেঁচা পাত, নুনী পাত, এনেকুৱা বিভিন্ন ধৰণৰ মেখেলা চাদৰ ৰাখিছে। কালেকশ্যনখিনি খুবেই ধুনীয়া আৰু আনকি মেখেলা চাদৰ পৰাও তেওঁ নিজে ডিজাইন কৰি বিভিন্ন ধৰণৰ সাজ পোছাকো বনাই দিয়ে। আৰু প্লাছ এই এমব্ৰইডাৰী কৰা ডাইনিং টেবুল কাভাৰ, তাৰপিছত চোফা বেগৰ পৰা আদি কৰি
পিলো কাভাৰ আদি কৰি এইবিলাকো বাইতে নিজ হাতেৰে ডিজাইন কৰে আৰু তেওঁ একদম সুলভ মূল্যত দিছে কাৰণ তেওঁ ঘৰৰ পৰা যেতিয়া বুটিকখন চলায় তেওঁ ঘৰৰ ভাড়াটো যে দিব নালাগে সেইবাবে সেইখিনিও দাম মানে তেওঁ ৰেহাই দিয়ে কাষ্টমাৰক চ' আপোনালোকে জৰুৰ কণ্টেক্ট কৰিব পাৰে গাড়ী দিয়া মেখেলা চাদৰবিলাক যে ইমান ভাল লাগিছে আমি মানে সকলোখিনি চালোঁ এই টেবুল ক্লথবিলাক দেখিছেনে ইমান ভাল লাগিছে টেবুল ৰানাৰবিলাক ডাইনিং টেবুল ৰানাৰ খুব ভাল লাগিছে কিছু পৰিমাণে ল'লোঁ আপুনি মই বাৰু ডিটেইলছত এড্ৰেছটো দি দিম ক'ত কেনেকৈ যোগাযোগ কৰিব আৰু বাইটিয়ে যে আমাক তিনিওটাকে একদম সাৰপ্ৰাইজ কৰি দিলে একদম আয়ো বাইটি একদম বেংগলোৰৰ পৰা এইটো যে বিহু ঈদ আৰু আমাৰ অসমৰ ট্ৰেডিশ্যন Thank you so much. আপুনি বহুত মূল্যবান বস্তু দিছে ইমান ধুনীয়া মানে বাইটিয়ে আমাক সবকে বনাই ল'বা দে ধুনীয়াকৈ আৰু বাইটিৰ বুটিকত কিমান ধুনীয়া ধুনীয়া বস্তু আছে মই বাৰু কৈ দিম অৱশ্যে বাইটি মই ইনশাআল্লাহ ভিডিঅ'টোত কৈ দিম আহি যাম তাই হেৰি আছে লগাই কিনে মই ইমান হেৰি আৰু কাপোৰ চাই কেতিয়া যে ইমান দেৰি হ'ল গমেই নাপালোঁ একদম যাবৰে হ'ল গৈছোঁ আহিছিলোঁ আমি বহুত পলমকৈ আৰু এতিয়া বাইটিৰ পৰা লাহেকৈ বিদায় ল'লোঁ আকৌ আহিলোঁ অহা বছৰ আহিলোঁ বহুত ভাল লাগে এইটো চাই মনষ্টাৰটো ইমান ধুনীয়া হৈছে দে বাইটি বহুত ভাল লাগিল সেইটো বাবুই কৰা আৰু বাইটিয়ে এতিয়া আমাক গেটলৈ থ'ব আহিল আৰু এই ৰাতি 11টা বজাত আমি নীলিমা বাইটিৰ পৰা বিদায় ল'লোঁ আৰু খোজকাঢ়ি বাইটিৰ ঘৰত গৈ আছোঁ এইখিনি ওচৰতে হয় বহুত দিনৰ মূৰত এনেকৈ ভাল লাগিল ন কেতিয়াবা এনেকৈও ভাল লাগে নিজৰ আপোন মানুহক লগ কৰি ৰাতি ঘৰ গৈ আছোঁ এতিয়া বহুত ভাল সময় কটালোঁ আকৌ লগ পাম থেংক ইউ বাই